धेमाजी जिल्लानि सिङाव थानाय सिलापथार साब सेन्टार नेपाली गामिनि भीम बाहादुर तामांनि बिसि बुद्धिमाया स्वर्गीयारि तामांआ गोमानानै दं। मिथिनानै मोननाय बादिब्ला थांनाय 13 सेप्तेम्बर खालि बुद्धिमाया स्वर्गीयारि तामांआ फिसाज्लाखौ हस्टेलाव दोनहैनो थांनायनिफ्रायनो दिनैसिम न'आव गिदिंबोफिनाखै। बे समाव बुद्धिमाया स्वर्गीयारि तामांनि फिसाय भीम बाहादुर तामांआ बिसिखौ जेरावखि थाया मानो थाबैनो न'आव फैफिननांगौ होनना खौरां बिजोंनि गेजेरजों खावलायदों। 13 तारिखर পৰা सेप्टेम्बर माहৰ 13 तारिखर পৰা হেৰাই থকা মানুহ আজিলৈকে নাপাত্তা হৈ আছে। এইটো যদি যতে থাকক না থাকক মুঠতে হি ঘৰত ঘূৰি আহিব লাগিব। ইমানে নহলে মোৰ ঘৰ বাৰী ধ্বংস হৈছে। একদম মই অকলে হৈ গলো। মোৰ জীৱনৰ লগৰীয়া হিয়ে আছিলে, তাক অতি মৰম কৰিছিল, অতি সুন্দৰকে মানে সজাই পিনে ৰাখা লিখাকে মানে যিকোনো পিন্ধে যেনেকা খায় তেনেকাই মই দিছিলোঁ। কোন খোৱা বোৱাতো কষ্ট নাই, কোনো মানে পিন্ধা উৰাতো কষ্ট নাই। বেমাৰ হাজাৰতো বহুত চালো, এতিয়া মোক ধকা দি পিনে সি গুচি গ'ল। ৰাইজক অনুভৱ কৰিছোঁ আৰু গতিকে য'তে থাকক আহিব লাগে, সি মানে ঘূৰি আহিব লাগে মোৰ ঘৰত। দেখিলে মানে য'ত লগ পায় তাৰ পৰাই মোৰ নাম্বাৰত আপোনালোকে মানে এইটো মোৰ নাম্বাৰত কণ্টেক্ট কৰি দিয়ক। খেলিকেইটাৰ যেতিয়াৰ পৰা আহি ওলাই গৈছে তেতিয়াৰ পৰা আহি চুইচ অফ হৈ আছে মোবাইলটো। মই বিৰাট দুখী হৈ আছোঁ এতিয়া। দিনে ৰাতি মোৰ ভাত পানী নোসোমাই, এনেকা হৈ পিনে মই ক'ত যাম ক'ত নাযাম বলিয়া লিখে। নামটো তাৰতো 4টা হৈ গ'ল, মানে 4টা কেনেকে হৈ গ'ল। এটা হ'ল পূৰ্ণিমা ডাঙৰটো মানে আচল তাৰ জন্ম নামটো, তাৰপাছত হ'ল কিবা দীপালী, তাৰপাছত হ'ল বুদ্ধিমায়া স্বৰ্গীয়াৰি, তাৰপাছত হ'ল বুদ্ধিমায়া তামাং। কিবাত মানে আছে আপোনাৰ এই আইডি মানে প্ৰুফ মানে পান কাৰ্ড আৰু আধাৰ কাৰ্ডত আছে বুদ্ধিমায়া স্বৰ্গীয়াৰি, আৰু কিবা পাছবুকত আছে বুদ্ধিমায়া তামাং। আৰু কিমান দিন হ'ল আজিলৈকে? এতিয়া 13 তাৰিখৰ পৰা আজি 16 দিন হৈ গ'ল, 17 দিন হৈ গ'ল আজি। এতিয়া ই ঘূৰি আহিব না নাহিব না, হ'লেও মোৰ কাৰণে মানে ঘূৰি আহিব লাগে যেনেকা হ'লে, য'ত গ'লেও নগ'লেও। এইটো কথা। আৰু এইটো আৰু বাইদেউহঁতক সোধক কেনেকে মই ৰাখিছিলোঁ তাক। এতিয়ালৈকে আজিলৈকে মই এক থাপড়ি মাৰা নাই তাক আনাৰ পৰা। ডাউট মোৰ তেনেকুৱাকে নাই বৰ্তমান এতিয়ালৈকে, কিন্তু হ'লেও মোৰ যেতিয়াৰ পৰা চুইচ অফ হ'ল তেতিয়াৰ পৰা অলপমান ঠাণ্ডা লাগি গ'ল, মানে চেঁচা সোমাই গ'ল মনত। সেইকাৰণে গতিকে সি য'তে থাকক নাথাকক ঘূৰি আহিব লাগে। কৰাটো এইটো বেয়াই পাইছোঁ। এতিয়া চুইচটো মোবাইলটো অলপ চুইচ খুলি পেলাই যদি ফোনটো এটা কৰি দিয়া হ'লে ভালে আছিলে। যদি লোকৰ লগত গৈছে যদিও কৈ দে মই লোকৰ লগত গৈছোঁ, তোৰ লগত নাহোঁ। যদি যোৱা নাই হ'লেও কৈ দে মই ইমান দিন পিছত আহি আছোঁ। ইমান ভাল, এই 2টা কথা কৈ দিলে হৈ গ'ল। কমচে কম ফোনটো অলপ চুইচটো খুলিব লাগিব, কিবা এটা ক'ব লাগিব। এইটোৱে দুখী আৰু কি ক'ম। আমালোকেতো যিমান দিনৰ পৰা দেখিছোঁ এইটো কেতিয়াও দুখ দিয়া নাই, জানি নিচিনাই খাইছোঁ। মইতো এতিয়া মই ভাবিছোঁ কিজানি চৰকাৰী চাকৰি কৰা মাইকী মানুহ ৰাতিপুৱা উঠি পেলাই কাপোৰ ধুব লাগিব, ৰাতিপুৱা ভাত বনাই দিব লাগিব। সেইটো নিজে বনাই খায়, নিজে বনাই খুৱাই তাক। দেখি আছো আমালোকে চবেই। মইতো য'ত গ'লে নগ'লে লোকৰ লগত গ'লে ঘূৰাই অনাটো মোৰ যুক্তি। কেলে কি ঘূৰাই আনি পেলাই মই যিটো পৰাচিত কৰিবলৈ আছে কৰি দিম। থানাত কেছ দিছোঁ, আফচোক দিছোঁ, এতিয়া নেপালী মানে গোৰ্খা আফচোক দিছোঁ।